নমস্কাৰ, মনীষাৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন, আজি এটা মই ৰেচিপি লৈ আহিছোঁ। ইয়াত লৈছোঁ মই ময়দা 1.5 কাপ, চেনিৰ গুড়া 1 কাপ, ৰিফাইন 1 কাপ, ঘি এচামুচ, খিচমিচ কেইটামান আৰু 1 চিকুট নিমখ লৈছোঁ। এতিয়া নিমখখিনি মিলাই দিলোঁ। চেনিৰ গুড়াখিনি ল'লোঁ লগত আৰু ঘি চামুচো মিলাই অলপ মুঠি ল'ম। এতিয়া অলপ ৰিফাইন দি ভালকৈ ডোটো বনাই ল'ম। হৈ গ'ল আমাৰ ডোটো ৰেডি। এতিয়া অকণমান হাতত লৈ লাড়ু বনাই আঙুলিৰে হেঁচি দিম। খিচমিচেৰে সজাই দিছোঁ ওপৰত এটা এটাকৈ দি। এতিয়া কেৰাহীখন 10 মিনিট সময়ৰ বাবে প্ৰিহিট হ'বলৈ দিলোঁ। ঢাকোন লগাই দিছোঁ। দহ মিনিটৰ পিছত প্লেটখন দি দিছোঁ কেৰাহীত আৰু ঢাকোনখন লগাই দিলোঁ। 20 মিনিটৰ পিছত এবাৰ চাইছোঁ। ধুনীয়াকৈ হৈ গৈছে নানকাটাকেইটা। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। এতিয়া এটা ভাগি দেখাই দিম আপোনালোকক, চাবচোন। কিমান ধুনীয়া মচমচীয়া হৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন ঘৰতে।